Friends, welcome back to my YouTube channel Bonali Vlogs. মই আহিছো পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰিছো আপোনালোক সকলো ভালে আছে। মোৰ খবৰো ভাল। মানে কি হৈছে খবৰ ভাল বুলি ক'লে ভুল হ'ব। মোৰ আসলতে আজি মনটো একেবাৰে বেয়া। যেহেতু মিষ্টাৰ আহি পাই গ'লহি, কালিয়ে আহিলে। ঘৰলৈ যামগে আৰু কাইলে আৰু এজনী ছোৱালী যেতিয়া মাকৰ ঘৰত থাকেহি আৰু মই যেহেতু এবাৰ 22 দিনে আছো পুৰা আগতে এমাহো থাকি পাইছো কিন্তু এতিয়া স্কুলে খুলিব 1 তাৰিখৰ পৰা যাবগৈতো লাগিবই আৰু এজনী ছোৱালী যেতিয়া মাকৰ ঘৰত থাকে মাকৰ ঘৰৰ পৰা যেতিয়া আকৌ পুনৰ যাব লগা হয় তেতিয়া কেনেকুৱা এটা মানে দুখ লাগে মই নকলেও সকলোৱে ভালকে বুজি পায় আৰু আমাৰ ছোৱালীখিনিয়েতো একদম আৰু বুজি পায় যিখিনিয়ে মানে বিয়া হৈছে তেখেতসকলতো একদম ভালকে বুজি পাব যে মাকৰ ঘৰত আহা পিছত যেতিয়া ঘৰলৈ যাব লগা হয় কেনেকুৱা এটা কন্ডিশন হয় গতিকে মানে কাইলৈ ভিডিঅ' বনাব মোৰ মন নাযাব আৰু কাইলৈ হেতু পৰিবেশ নাথাকিবই যেহেতু আৰু মানে কি হয় আজি অকন ভাবিছো অকন ফুৰিবলৈ যাম এঠাইত ভাবিলো ভিডিঅ' এটা কৰি আপোনালোককো দেখাম বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি কিন্তু যাবলৈ সুবিধাও নাই এতিয়া অকলে ঘৰৰ পৰা যাবলৈ অকন প্ৰবলেমো লাগে গতিকে মিষ্টাৰ আহিলে যেতিয়া মিষ্টাৰৰ লগতে অকন ফুৰি আহিমগে আজি আৰু মানে হেতু কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু কি হৈছে ইমান মনটো বেয়া লাগি আছে কিন্তু মই মাহঁতক দেখুৱাব নোৱাৰো মনটো কেনেকুৱা লাগি আছে হেতু মই জানিম এনেকুৱা হয় কি বুলি কম এতিয়া আপোনালোকে এটো ভালকে বুজি পাইছে খুব মানে দুখ লাগে আৰু ঘৰত থাকিলে মই কেনেকৈ আছিলো এইকেইদিন আপোনালোকক গম পায়ে আছে যে কেনেকুৱা এটা মানে একদম মানে পাহৰিয়ে যাওঁ যিকেইদিন ঘৰত থাকো যে মই যে বিয়া হ'লো বেলেগ এখন ঘৰৰহে মই সেইখিনি পাহৰিয়ে যাওঁ সম্পূৰ্ণ মানে কি হয় আগতে মই গুচি গ'লো ইমান এটা মাহঁতৰ বেছি বেয়া নালাগিছিলে কাৰণ কিয় দাদা আছিলে বৌ আছিলে দাদাহঁতৰ অকমানি মাইনাটো আছিলে বাখৰ মাইনা আছিলে তেতিয়া মাহঁতৰ ইমান ফিল হোৱা নাছিলে আৰু এবাৰ সিহঁত যেতিয়া চাকৰিৰ কাৰণে যাব লগা হ'ল মই আগতে কৈছোৱে আৰু যাওঁতে মাহঁতে ইমান দুখ লগা নাছিলে কাৰণ আমি আছিলো যিহেতু এতিয়া আমিও কাইলৈ যামগে আৰু মানে এনেকুৱা হৈছে যে মাহঁতে ইমান দেখুৱাব নোৱাৰিব কিন্তু আৰু আমাৰ এটা প্ৰব্লেম আছে প্ৰতিবাৰে মই যেতিয়া ঘৰলৈ যামগে তেতিয়া কি হয় দেউতা কোনো বাৰ নাথাকে মাত লগাবলৈ সেইটো সময়ত দেউতাক মানে মই বিচাৰি নাপাওঁ কিয়নো সৰি আপোনালোকে বেয়া নাপাব অকনো বা ভুল নাভাবিব যে মই ইমোচনেল হৈ আপোনালোকৰ ওচৰত দেখাইছো বা সেইটো কথা নহয় বুজাখিনিয়ে বুজিব নুবুজাখিনি অকণ ভুল ভাবিব পাৰে কিন্তু নিজে নিজে মানে কিবা হৈ গৈছো মই গতিকে ভাবিলো নকওঁ আৰু বেছি মই ক'ব নোৱাৰিম তেতিয়াহ'লে অলপ পিছত লগ পাই আছো ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া আবেলি সময় আৰু আমি ওলাই আহিলো ইয়াত ফুৰিবলৈ এঠাইত আৰু আহিয়ে দেখিছে টিকেট কাউণ্টাৰত কিমান ভিৰ দেখিছে ইমান মানুহ হয় ইয়াত আৰু ক'ত আহিছো আপোনালোকে গম পাব আৰু আমি ভিতৰলৈ সোমাই আহিলো আহিয়ে বহি আছো মা বেটি ধুনীয়াকৈ এইখিনিত বহি লৈছো আৰু বেক সাইডে চালে অকমান গম পাবই আমিনো ক'ত আহিছো আজি তথাপিতো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই যিমান পাৰো দেখাব চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব আহিছো মানে এনেকুৱা এখন ঠাইত এয়া দেখিছে ইমান এটা ধুনীয়া পৰিৱেশ ইমান মানে ডাঙৰ এটা এৰিয়া আপোনালোকৰ আহিলেও মানে মন বহুত ভাল লাগিব আৰু একদম চাবলগীয়া বহুতো বস্তু আছে ইয়াত আহিলে বহুতো জানিবলগীয়া বস্তু আছে আৰু ইয়াত সকলো বহুত দূৰ দূৰৰ পৰা মানুহ আহে ইয়ালৈ আৰু একদম মানুহ আহি দেখিছে এইবিলাক এনেকুৱা সময়তে আহে আবেলি সময়ত ইয়াত প্ৰায় 4টা বজাৰ পৰা খোলা থাকে আৰু সোমবাৰে বন্ধ থাকে একচুৱেলি ইয়াত আৰু এফালে হৈছে চাউলুং চুকাফাৰ মূৰ্তি বনোৱা হৈ আছে আৰু ক'ত আছো নিশ্চয় আপোনালোকে চাগে গম পাইছে আৰু এফালে মোৰ কলিজা বহি আছে তেতিয়াহ'লে আৰু এতিয়া আমি আহি আছো তললে দেখাবলৈ আপোনালোকক আৰু পৰিৱেশটো ইয়াৰ আৰু কি ধুনীয়া ধুনীয়াকৈ একদম মজাকৈ ফুল লগোৱা হৈ আছে ইয়াত দেখিছে একদম ধুনীয়াকৈ ছাইডত ফুল দিয়া হৈ আছে আৰু তলত চেণ্ডেল টেণ্ডেল খুলি যাব লাগে ওপৰলৈ গ'লে ব'লা আহা ধুনু আহা
এফালে পুখুৰী, পৰিৱেশটো একদম শান্ত ধুনীয়া আৰু মানুহ বন। আৰু এতিয়া আমি আহি আছোঁ গোটেই পৰিৱেশটো এপাক আপোনালোকক ভালদৰে দেখাই দিবলৈ। ময়ো আহিছিলোঁ ইয়াত বহুত বছৰৰ আগতে আহিছিলোঁ, যেতিয়া মানে বনাই থকা হৈছিলে তেতিয়াই আহিছিলোঁ। তাৰপিছত মই একচুৱেলি ইয়ালৈ অহাই নাই। মাৰ ঘৰলৈ আহোঁ যদিও তেনেকৈ আহিবলৈ সুবিধাও নহয় বা সময়ো নহয়। আৰু এইফালে আছে এটা ইমান ধুনীয়া ডাঙৰ পুখুৰী, আৰু তাত নাও চলোৱা হয়। যদি কোনোবাই ইচ্ছা কৰে নাৱত উঠিব মন কৰে, তেতিয়া ইয়াৰ পুখুৰীত আমি নাও চলাব পাৰোঁ। আৰু সেইখন হৈছে মেইন গেটখন। আপোনালোকে চাগে এতিয়া গম পায়েই গৈছে, মূল গেটখন তাত আছে। আৰু ইমান দূৰত দেখিছে কিমান এটা ডাঙৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব। আৰু আমি দুইজনী এতিয়া প্ৰথমতে ফুৰি লওঁ, ক'ত ক'ত কি দেখাব পাৰোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া পূৰা জুলনা খেলি আছোঁ দুইজনীয়ে। ইয়াত যিহেতু তাই বহিবই জনা নাই, দেউতাক আহি আছোঁ উঠাই দিব। আৰু মই অকণমান এনেই বহি চাইছোঁ। আৰু ইমান ৰ'দ, অ' মাই গড, ইমান ৰ'দ। আৰু কলিজা আহিবলৈ পাই ইমান ফূৰ্তি কৰিছে, ইমান ভাল পাইছে তাই আহি। একচুৱেলি আমি ল'ৰা ছোৱালীবিলাকক এনেকুৱা ঠাইলৈ আনিব লাগিব। আৰু মই য'ত আছোঁ এখন, আপোনালোকে ভুল নাভাবিব যে মই এখন কোনো পাৰ্কত আছোঁ বুলি। এখন পাৰ্ক নহয়। যিখিনিয়ে জানে সেইখিনিয়েতো জানিছে, কিন্তু যিসকলে ক'ত আছোঁ গম পোৱা নাই, তেখেতসকলক মই ভিডিঅ'টো শেষত ক'ম বাৰু ক'তনো আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে গতিকে চাই থাকিব। আৰু ল'ৰা ছোৱালীৰ কাৰণে এনেদৰে অলপ খেলাৰো কিছুমান খেলিবৰ কাৰণে ৰাখিছে, জোলনা আৰু কিবাকিবি অলপ ৰাখিছে, যিহেতু সিহঁতো আহি যাতে বৰিং নহয়। আৰু কোনোপধ্যে ইয়াত ল'ৰা ছোৱালী আহিলে আমনি নাপাবই, কাৰণ ইয়াত বহুতো সিহঁতে শিকিবলগীয়াও আছে বা চাবলগীয়া বস্তুও আছে ধুনীয়া ধুনীয়া ক'ত আছে। আৰু সেইফালৰ পৰা আহি আমি এতিয়া এইখিনিত পালোঁহি। আৰু কিমানখিনি শিকিবলগীয়া আছে আপোনালোকে আনিলে নিশ্চয় গম পাব। গতিকে আপোনালোক যদি যোৰহাট আহে, নিশ্চয় এইকণ জেগাত মানে নহাকৈ নাথাকিব, মিছ নকৰিব। যিহেতু ইয়াত ল'ৰা ছোৱালীয়ে বহুতো শিকিবলগীয়া কথা আছে আৰু জানিব পাৰিব মানে বহুতখিনি কথা। গতিকে আমিও আহিছোঁ ইয়ালৈ, আৰু ল'ৰা ছোৱালীবোৰেও এইফালে খেলা ধূলা কৰি আছে। যদিও যথেষ্ট গৰম, তথাপিতো মানুহ আহিবলৈ এৰা নাই, বহুত মানুহ এতিয়াও। কিন্তু মানুহখিনি কম এইটো কাৰণেই লাগিছে, যিহেতু এৰিয়াটো ডাঙৰ কৈছোঁ আপোনালোকক। আৰু এইটো হৈছে সংগ্ৰহালয়। ইয়াতে যিমানখিনি এয়া সংগ্ৰহালয়, আৰু ইয়াতে আছে মেইন বস্তুখিনি যিখিনি চাবলগীয়া মই কৈছিলোঁ। কিন্তু এটা দুখৰ কথা যে ইয়াত যিহেতু ইয়াৰ ভিতৰত মোবাইল এলাউ নাই, গতিকে মই দেখাব নোৱাৰিলোঁ ভিতৰত যিখিনি চাবলগীয়া বস্তু আছিলে। গতিকে বহুত দুখ লাগিছে। আপোনালোকে ইয়ালৈ আহিব, গম পাব। আমি আজি উপস্থিত আছোঁ ক'ত, যোৰহাট জিলাৰ মৌবন্ধাত অৱস্থিত আহোম চুকাফাৰ সমাধি ক্ষেত্ৰত। আৰু ভিতৰত মানে যিখিনি চাবলগীয়া বস্তু আছিলে সেইখিনি একচুৱেলি দেখুওৱা নহ'লে। মানে যিখিনি চাবলগীয়া সেইখিনিত মানে তাত মানে মোবাইল এলাউ নাই। আপোনালোক আহিলে ইমান এটা বঢ়িয়া জেগা, তেতিয়া গম পাব। সেইটোৱে দুখ মানে মনত থাকি গ'ল, যিখিনি দেখাবলগীয়া সেইখিনিয়ে দেখুৱাব নোৱাৰিলোঁ। এনেই অলপ চলপ এৰিয়াটোকে দেখাই দিলোঁ আৰু। কিন্তু যিখিনি ভিতৰুৱা মানে আহোম চুকাফাৰ যিখিনি বস্তু সেইখিনিও দেখাব নোৱাৰিলোঁ। মানে পুৰণিদিনীয়া গোটেইখিনি মানে যিমান জনগোষ্ঠী আছে গোটেইখিনি বাচন বৰ্তনৰ পৰা ধৰি মূৰ্তি আছে, বাচন বৰ্তন কাঁহৰ পিতলৰ, এইবিলাক বহুতখিনি বস্তুৱে ভৰ্তি হৈ আছে। কিন্তু আমাক মোবাইল এলাউ নাই, গতিকে আমি দেখুৱাব নোৱাৰিলোঁ। অলপ এনেকৈয়ে দেখাই দিলোঁ, লাগে চাই থাকিব। বেয়া লাগিছে মনটো, যিহেতু দেখাব নোৱাৰিলোঁ। তথাপিতো এনেদৰে আপোনালোকক অকণমান দেখালোঁ। কিন্তু আপোনালোক যদি যোৰহাটলৈ আহে, নিশ্চয় এখন ঠাইলৈ আহিব। আৰু ইমান ধুনীয়া, ল'ৰা ছোৱালীয়েও বহুতো কথা নজনা কথা জানিব। গতিকে আৰু যিহেতু দেখাব নোৱাৰিলোঁ, আমি যাওঁগৈ ঘৰলৈ। ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। তেতিয়াহ'লে বাই বাই।